Hello everyone, welcome back to my YouTube channel. So guys, আজি মই আহিছো দশেৰা চাবৰ কাৰণে আৰু আজি মই ফাৰ্স্ট টাইম লাইভ দেখা পাম ৰাৱণ জ্বলোৱা মানে মই আগে পিছে আহো কিন্তু মই ৰাৱণ জ্বলালৈকে নৰখো মানে ইমান দেৰিকৈ চলে সো আজি মই চাম বুলি ভাবিছো সেইটো কাৰণে মই দেৰিকৈ আহিছো আৰু গাইজ এয়া চাব পাৰিছে ইমানখিনি মানুহ বাপৰে ইমান মানুহ হ'ব বুলি মই ভবা নাছিলো সো বহুত বেছিয়ে মানুহ হৈছে আপোনালোকে চাকচোন আৰু আমি আহি দেখা পালো এটা পৰ্দা বাহিৰত লগাই দিছে চাকচোন কিহৰ পৰ্দা লগাইছে মানে মানুহবিলাকে ইয়াতে ডান্স কৰি আছে আৰু গাইজ মানে বেছি মানুহ আহাৰ কাৰণটো হৈছে এয়া ডিজে মানে ইয়াত ডিজে আনিছে সো সেইটো কাৰণে সবে অলপ এটা ডিজেৰ মজা লৈ আছে তো গাইজ আপোনালোকে কেৱল মানুহ চাওক মানে ইমান বেছি মানুহ সকলোৱে ডিজেৰ মজা লৈ আছে মানে বহুত বেছি এটা হাজাৰ হাজাৰ মানুহ হৈছে তো বহুত বেছিয়ে মানুহ হৈছে চাও এতিয়া ৰাৱণ জ্বলোৱা দেখাই আছে আপোনালোকক তো গাইজ ফাইনেলি এতিয়া ৰাৱণ জ্বলাবৰ বাবে বোমাবোৰ ফুটোৱা আৰম্ভ হৈ গৈছে চ' এয়া আপোনালোকে ওপৰত চাব পাৰিছে তো গাইজ ফাইনেলি এতিয়া ৰাৱণ জ্বলাব আৰু অৱশেষত মানে বহুত টাইম ৰখিলোঁ চ' ৰখাৰ পিছত এতিয়া ফাইনেলি আমি জ্বলোৱা দেখা পাম আৰু তো গাইজ এয়া দেখিছে আপোনালোকে চাওকচোন ফাইনেলি মানে ৰাৱণ জ্বলোৱা ষ্টাৰ্ট কৰি দিলে আৰু ইয়াত তলৰ পৰা জুই লগাইছে চাব পাৰিছে মানে জ্বলিছে আৰু